জীৱনত কিছুমান সিদ্ধান্ত বহুত কঠিন হয় আৰু এই সিদ্ধান্তবোৰেই জীৱনটোকে সলনি কৰি দিয়ে। সদায় এনেকুৱা ব্যক্তিক চম্ভালি ৰাখিব যিজনে আপোনাক এই তিনিটা উপহাৰ দিছে: সময়, সহযোগ আৰু লগ। সপোন সেইটো হয় যিটোৱে শুব নিদিয়ে, আৰু আপোন সেইসকল হয় যিসকলে কান্দিব নিদিয়ে। প্ৰেম মানুহক কৰক, তেওঁৰ অভ্যাসক নহয়। খং কৰক তেওঁৰ কথাক, তেওঁক নহয়। পাহৰি যাওক তেওঁৰ ভুলবোৰক, তেওঁক নহয়। কিয়নো সম্পৰ্কতকৈ ডাঙৰ একোৱে নহয়। কোনো মানুহ এনে সলনি হৈ নাযায়। জীৱনত কিছুমান ঘটনা এনেকুৱা হৈ যায় যিবোৰে মানুহক সলনি হ'বলৈ বাধ্য কৰি দিয়ে। অকাৰণতে হৃদয়ত বোজা লাদি নথব। জীৱনটো এটা সুন্দৰ যুদ্ধ, চলাই যাব। বিশ্বাস ৰাখিব, ভগৱানৰ সিদ্ধান্তবোৰ আমাৰ আশাতকৈও বহুত ভাল। বিশ্বাস সেইটো শক্তি হয় যিটোৱে অন্ধকাৰতো পোহৰ কৰি দিয়ে। সত্যৰ ভোক সকলোৰে থাকে, কিন্তু যেতিয়া সত্য বাঢ়ি দিয়া হয় তেতিয়া বহুত কম মানুহকে ইয়াৰ সোৱাদটো ভাল লাগে। প্ৰেম, ধ্যান, ধেমালি আৰু অলপ সময়, এইটোৱে সেই সম্পত্তিটো হয় যিটোৱে প্ৰায় আমাৰ আপোনসকলে আমাৰ পৰা বিচাৰে আৰু আমি আপোনসকলৰ পৰা বিচাৰোঁ। শৰীৰৰ সুন্দৰতা এটা ভ্ৰম। সকলোতকৈ সুন্দৰটো মানুহৰ বাণী। হয়তো হৃদয় জিকি লয়, হয়তো হৃদয় ভাঙি যায়। সংসাৰখন প্ৰয়োজনীয়তাৰ নিয়মত চলে। ঠাণ্ডাত যিটো সূৰ্যক অপেক্ষা কৰা হয়, গৰমত সেই সূৰ্যটোকে তিৰস্কাৰ কৰা হয়। ঠিক সেইদৰে আপোনাৰ মূল্য তেতিয়া হয় যেতিয়া আপোনাৰ প্ৰয়োজন হয়। অত্যাধিক জ্ঞানী আৰু মূৰ্খৰ মাজত কোনো অন্তৰ নাই, কিয়নো দুয়োজনেই কাৰো নুশুনে। পানীৰ সোৱাদ তেতিয়া লোৱা হয় যেতিয়া পিয়াহত থকা হয়। ঠিক সেইদৰে এজন সৎ মানুহৰ প্ৰেম আৰু মহত্বৰ বিষয়ে তেতিয়া বুজি পাওঁ যেতিয়া আমি অকলশৰীয়া হৈ যাওঁ। আমাৰ দুৰ্বলতা আৰু আমাৰ কমিবোৰক কেৱল আমিয়ে কম কৰিব পাৰোঁ। বাকী সকলোৱেতো সেইবোৰৰ পৰা লাভহে উলিয়াব পাৰে। জীৱনত পিছত চাবা যদি অনুভৱ পাবা, জীৱনত আগত চাবা যদি আশা পাবা। বাওঁ চাবা যদি সত্যক পাবা, নিজৰ ভিতৰত চাবা যদি পৰমাত্মা আৰু আত্মবিশ্বাস পাবা। জীৱনত সপোনৰ কাৰণে কেতিয়াও আপোন মানুহৰ পৰা দূৰ নহ'ব, কিয়নো জীৱনত আপোন মানুহৰ অবিহনে সপোনৰ কোনো মূল্য নাই। হাজাৰটা দুখ থাকক, তথাপিও মই সুখতে ফুলি যাওঁ। যেতিয়া হাঁহি দিয়ে মোৰ মা, মই সকলো দুখ পাহৰি যাওঁ। বুদ্ধিমান ব্যক্তি তেওঁ হয় যিজনে নিজৰ দুৰ্বলতাবোৰক আনৰ আগত উজাগৰ নকৰে। ঘৰৰ গোপন কথা, ধনৰ বিনাশ, দুষ্টৰ দ্বাৰা বিশ্বাসঘাত, অপমান, মনৰ চিন্তা, এই কথাবিলাক নিজতে সীমিত ৰাখিব লাগে। জীৱনত এনেকুৱা কিছুমান পুণ্য কৰিব লাগে যিবোৰ ভগৱানৰ বাহিৰে যেন আন কোনেও নাজানে। ইমানো ক'ব নালাগে যে মানুহে মনে মনে থকাৰ অপেক্ষা কৰে, বৰং ইমানটোকৈ মনে মনে হৈ যাব লাগে যেন মানুহে পুনৰ কোৱাৰ অপেক্ষা কৰে। দুখক সুখত সলাই থাকা, লাহে লাহে হ'লেও গৈয়ে থাকা। বস্তুৰ মূল্য লোৱাৰ আগতে হয় আৰু মানুহৰ মূল্য হেৰাই দিয়াৰ পিছত।